প্ৰিয় ভিউৱাৰ্ছ এই মুহূৰ্তত মই আছোঁ বৰ্তমান নাগালেণ্ড ডিমাপুৰ 5 মাইলৰ গ্ৰীণ পাৰ্ক 5 মাইল গ্ৰীণ পাৰ্ক এইখন অতি বিখ্যাত এখন পাৰ্ক আচলতে সৈফুদ্দিন ভাই আৰু মই বহুত দিনৰ পৰা সৈফুদ্দিন ভাই হেল্ল' এটা কোক হেল্ল' বহুত দিনৰ পৰা এটা প্লানিং আছিলে আজি অৱশেষত সময়টো মিলালোঁ আৰু গুচি আহিলোঁ আচলতে ধৰক যদি কোনোবা ফেমিলি লৈ ইয়াত আহে তেনেহ'লে বাচ্চাবিলাকৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ মানে খেল ধেমালিৰ সঁজুলি আছে তেওঁলোকে ব্যৱস্থা কৰি ইয়াত ৰাখিছে আৰু প্ৰতিটো জেগাতেই মানে টিকেট ছিষ্টেম কিন্তু আপুনি প্ৰথম সোমাওঁতে এডাল্টৰ কাৰণে 40 পাৰ হেড আৰু কিডছৰ কাৰণে 20 ৰুপিজ পাৰ হেড তো তেনেকৈ টিকেট কাটি পেলাই আপুনি সোমাব ভিতৰত পাৰ্কিং চাৰ্কিং চব ব্যৱস্থা আছে খোৱা বোৱাৰ হোটেলৰ ব্যৱস্থাও আছে আৰু বাচ্চাবিলাকৰ কাৰণে বা ডাঙৰ মানুহৰ কাৰণে বিভিন্ন ধৰণৰ খেলা ধূলাৰ সঁজুলি পিছফালে মুকলি কৰা হৈছে গোটেই ডাঙৰ বাউণ্ডাৰী এটা ইয়াত আছে এৰিয়া আছে আৰু ইয়াত বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পোৱা যায় আৰু মোৰ অত্যন্ত মৰমৰ মোৰ আচলতে প্ৰথমতে ক'ব লাগিব ভাইটি তাৰপিছত ফ্ৰেণ্ড তো এজ এ ফ্ৰেণ্ড মই তাৰ লগত ট্ৰিয়েট কৰোঁ আৰু খুব ভাল ল'ৰা ৰিয়াজ উদ্দিন ইয়াতে আছে ডিমাপুৰতে থাকে আজি যিয়ে নহওক ভাগ্য ভাল মই আহিছোঁ ইয়াত ৰিয়াজ বহুত দূৰৰ পৰা আহিছে মোৰ লগত মানে দেখা কৰিবলৈ আৰু মই সেইকাৰণে সেইটো সুযোগতে ৰিয়াজৰ লগত এটা ভিডিঅ' বনাই তো ৰিয়াজ এটা হাই হেল্ল' কৈ দিয়া হাই হেল্ল' কেনে আছে গাইজ ভালে থাকিব আপোনালোকৰ হেপী নিউ ইয়াৰ জনাইছোঁ মানে হেৰি হয় আৰু নাগালেণ্ডৰ মানে CMৰ হয় এখন নাগালেণ্ড CMৰ নেকি আৰু এখন আছে তাত মানে হেৰিত আপোনাৰ নিনৰ ৰিচৰ্ট এখন মানে 7 মাইল হয় 7 মাইল চিটি কেমা বস্তিত আৰু এখন আছে আৰু এইখন আছে 5 মাইল 5 মাইলৰ গ্ৰীণ পাৰ্ক বুলি কয় যথেষ্ট ফেমাছ বহুত ধৰণৰ মানে বস্তু ইয়াত আছে আপুনি মানে গোটেই দিনটোৰ কাৰণে টিকেট কাটি আপুনি সোমাব কিন্তু একদিনত আপোনাৰ মানে গোটেই কভাৰ কৰিব নোৱাৰে গোটেই ছাইডখিনি আচলতে বিভিন্ন ধৰণৰ টাইম পাছৰ বস্তু আছে ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি বা আপোনাৰ মনটো ভাল লগাবলৈ আচলতে হেপী নিউ ইয়াৰৰ এই সময়খিনিতে মানুহে যথেষ্ট চেষ্টা কৰে মানে এটা সুন্দৰ পৰিৱেশৰ মাজত থাকিবলৈ সেইকাৰণে সুন্দৰ পৰিৱেশ যদি বিচাৰি আহে তেনেহ'লে ডিমাপুৰৰ 5 মাইলৰ গ্ৰীণ পাৰ্ক ইয়াতকৈ যদিও বেটাৰ পাৰ্ক আছে মই কিন্তু এতিয়ালৈকে প্ৰৱেশ কৰা নাই কিন্তু মোৰ দেখাত এইখন অতি ধুনীয়া এখন পাৰ্ক প্লেন্স মানুহ আছে বহুত পোৱা যায় আৰু বিশেষকৈ তেওঁলোকৰ লোকেল নাগা মানুহ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত সমবেত হয় বুটিং ফেচিলিটি তেওঁলোকে ইয়াত দি থৈছে কেইবাখনো লঞ্চ আছে এবাৰ লঞ্চত যদি আপুনি বুটিং কৰিব যায় তেনেহ'লে 250 পাৰ হেড জাম্পিংটো আচলতে তো এনেদৰে বিভিন্ন ধৰণৰ খেল ধেমালি আচলতে তেওঁলোকে ইয়াত কৰি যায় আৰু গোটেই পিছফালৰ দৃশ্যাংশখিনি যদি মই দেখুৱাওঁ তেনেহ'লে খেলাৰ বস্তু খেলাৰ যিখিনি সামগ্ৰী লাগে আচলতে তেওঁলোকে ইয়াত এভেইলেবল কৰি ৰাখিছে